বন্ধুসকল আজি ফ্ৰেজবিলাক হৈছে লেক অফ এটমষ্ট এট টাইম আদি এইবিলাক ফ্ৰেজ যদি আপুনি ইংৰাজীত বাক্যত সঠিকভাৱে ইউজ কৰিব বিচাৰে তেন্তে ভিডিঅ'টো শেষলৈকে চাব সহজ আছে এতিয়া বলা ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰে প্ৰথমটো হৈছে এট এ টাইম এবাৰত এসময়ত সেন্টেন্স হৈছে only 5 students can enter at a time মাত্ৰ 5টা ষ্টুডেন্ট এটা সময়ত প্ৰৱেশ কৰিব পাৰে মানে এবাৰত মাত্ৰ 5টা ষ্টুডেন্ট প্ৰৱেশ কৰিব পাৰে I can carry 2 bags at a time মই এবাৰত দুটা বেগ লৈ যাব পাৰো The machine makes 10 bottles at a time মেচিনটোৱে এবাৰত 10টা বটল বনায় প্ৰডিউস কৰে তাৰ পিছত আহিল at most প্ৰায় খুব বেছি It will take at most 1 hour to get there তাত গৈ পাবলৈ খুব বেছি 1 ঘণ্টা সময় লাগিব He can run at most 10 kilometers in 1 hour তেওঁ 1 ঘণ্টাত প্ৰায় 2 কিলোমিটাৰ দৌৰিব পাৰে He will stay here for at most 1 week তেওঁ ইয়াত খুব বেছি তেওঁ ইয়াত প্ৰায় এসপ্তাহ থাকিব আৰু এটা লাষ্ট সেন্টেন্স চাওহা I spend at most 2 hours every single day to learn English মই ইংৰাজী শিকিবলৈ প্ৰতিদিন প্ৰায় 2 ঘণ্টা সময় অতিবাহিত কৰো বা মই প্ৰতিদিন প্ৰায় 2 ঘণ্টা ইংৰাজী শিকো তাৰ পিছত আহিল lack of অভাৱ নাটনি হিনতা সেন্টেন্স চাওহা গাঁওখনত চিকিৎসালয়ৰ অভাৱ আছে গাঁওখনত চিকিৎসালয় নাই People can't speak English just because of a lack of confidence কেৱল কনফিডেন্সৰ অভাৱত কনফিডেন্স নথকাৰ কাৰণে বা বাবে মানুহে ইংৰাজী ক'ব নোৱাৰে বা due to a lack of practice people can't speak English এনেকৈ ক'ব পাৰি প্ৰেক্টিস নথকাৰ কাৰণে প্ৰেক্টিস নকৰাৰ কাৰণে প্ৰেক্টিসৰ অভাৱত মানুহে ইংৰাজী ক'ব নোৱাৰে এনেকৈ সেন্টেন্স বনাব পাৰি There is a lack of water in the village গাঁওখনত পানীৰ অভাৱ আছে গাঁওখনত পানী নাই ঠিক এনেদৰে lack of food can make people weak lack of sleep makes me tired so friends চাইছে lack of কেনেদৰে ইউজ হৈছে সেন্টেন্সত নেক্সট হৈছে what time will you come আপুনি কেতিয়া আহিব what time is it এতিয়া কিমান টাইম হৈছে এতিয়া কেইটা বাজিছে what time are we going to Guwahati আমি কেতিয়া গুৱাহাটীলৈ যাম তাৰ পিছত আমাৰ লাষ্টটো হৈছে এটো এটা ইডিয়ম হৈ let alone দূৰৰ কথা যেনে আমি কওঁ গাড়ী চলোৱা দূৰৰ কথা তেওঁ বাইক চলাব নোৱাৰে ইংৰাজী বাদ দিয়া তেওঁ হিন্দী ক'ব নোৱাৰে I don't have time to eat breakfast let alone drop you আপোনাক ড্ৰপ কৰাৰ দূৰৰ কথা মোৰ ব্ৰেকফাষ্ট কৰাৰ সময় নাই মোৰ ব্ৰেকফাষ্ট কৰাৰ সময় নাই ব্ৰেকফাষ্ট খোৱাৰ সময় নাই আপোনাক ড্ৰপ কৰাৰ কথা বাদ দিয়া আপোনাক এৰা ড্ৰপ কৰা দূৰৰ কথা